আপোনালোকক ওলোটাই অলপ ক'ব খুজিছোঁ। অভিলাষী আঁচনি এই টকাখিনি কাৰ? আপোনালোকে নিশ্চিতভাৱে জানে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই আমাৰ সৰ্বানন্দ সোণোৱালৰ হাতৰ পৰা মুখ্যমন্ত্ৰীৰ বেতনটো হাতত তুলি লৈছিলে তেতিয়া মষ্ট প্ৰবাবলি 84,000 crore অসমৰ ঋণ আছিল। আৰু আজিৰ দিনত এই 5টা বছৰ সম্পূৰ্ণ নহওঁতে আজিৰ দিনত কিমান হৈছে? প্ৰায় মই যিখিনি 1,82,000 crore। তাৰমানে স্বাধীনোত্তৰ কালত যিমানখিনি ঋণ ইমান বছৰে লোৱা হোৱা নাছিলে আৰু সেই ঋণখিনি 5 বছৰতে হিমন্ত বিশ্ব শৰ্মাই ল'লে আৰু আমাক সকলোকে ধৰুৱা বনালে। তো মই এটা কথা ক'ব খুজিছোঁ, ইহঁতে অভিলাষী আঁচনি লৈ থাকক, কিন্তু ৰাইজে ইতিমধ্যে গম পাইছে 10 বছৰে ইহঁতে কি কৰিব বিচাৰিলে আৰু ৰাইজক কি দিলে। অকল চৰকাৰী পইচা আমাৰ জনসাধাৰণৰ কৰ কাটলৰ টকা GSTত আমি যিখিনি টকা টেক্স দিছোঁ সেইখিনি টকাৰে ইহঁতে ভোট কিনিব খুজিছে, জাষ্ট লাইক যেনেকুৱা বিহাৰত কৰিছে। তো বিহাৰৰ মানুহে আজিৰ দিনত পস্তাই আছে, অসমৰ মানুহে নিশ্চিতভাৱে বিহাৰৰ খা খবৰখিনি পাই আছে, অসমৰ মানুহে নিশ্চিতভাৱে ইয়াৰ প্ৰতিৰোধ কৰিব আৰু অকল এই 1250 টকাৰ লালসত পৰি অসমৰ ৰাইজে নিশ্চিতভাৱে ভোট বিজেপিক নিদিয়ে, সঠিক সিদ্ধান্ত ল'ব আৰু এখন বিকল্প বিজেপি বিৰোধী চৰকাৰ কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ হ'ব, য'ত মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ অহা দিনত অসমৰ ৰাইজৰ নেতৃত্ব ল'ব। যিখিনি ওপৰ মহলৰ পৰা আমাৰ ওপৰৰ পৰা যিখিনি নিৰ্দেশনা আছে, আমাৰ যিখিনি ৰণকৌশল আছে, সেইখিনি আমি কেনেকৈ এক্সিকিউট কৰিম সেইকাৰণে আজি আমি বহিছিলোঁ আৰু সেইখিনিৰ কাৰণে যিখিনি কৰিব লগা আছিল সেইখিনি আমি কামখিনি দায়িত্ব অৰ্পণ কৰা হ'ল। জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ ওপৰত ন্যস্ত কৰা হ'ল আমাৰ এছপাইৰেণ্ট কেণ্ডিডেটবিলাক আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ লগতে আমাৰ পাব্লিচিটি কমিটিৰ যিসকল মেম্বাৰ আছে, প্ৰতিটো সমষ্টিয়ে আছে, প্ৰতি বুথে দিয়া আছে, গোটেইখিনি কাম সামগ্ৰিকভাৱে কৰাৰ কাৰণে আমি এটা পৰিকল্পনা যুগুত কৰিছোঁ আৰু পৰিকল্পনাটো আমি কেনেকৈ কাৰ্যকৰী কৰিম তাৰ ওপৰত বেছ কৰি আজি আমাৰ সভাখন হ'ল আৰু খুব ফলপ্ৰসূ সভা হৈছে আৰু মই আশা কৰিছোঁ আমাৰ নতুন জিলা কংগ্ৰেছৰ সভাপতি অলপ কৰ্মদক্ষ আৰু অভিজ্ঞও হয়। মই বিশ্বাস কৰোঁ এইবেলি এই জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ নেতৃত্বত ইয়াত 2খন সমষ্টি আছে, এখন গোৰেশ্বৰ আৰু এখন তামোলপুৰ, 2টা সমষ্টি আমি জিকিবলৈ সক্ষম হ'ম। ইতিমধ্যে এনেকুৱা আলোচনা ফলপ্ৰসূ আলোচনা হোৱা নাই। শুনক, এলায়েন্সৰ কথাটো আহিব, এইটো আমাৰ শীৰ্ষস্থানীয় ক্ষেত্ৰত AICC লেভেলত বা APCC লেভেলত হ'ব। মই বিধায়ক হিচাপে মই যিখিনি দলৰ লগত লাগি আছোঁ তেনেকুৱা এতিয়ালৈকে UPPLৰ লগত ফলপ্ৰসূ আলোচনা গঢ়ি উঠা নাই, এতিয়ালৈকে ক'ব পৰা নাযায়, কাৰণ নিৰ্বাচন একেবাৰে নকিং দ্য ড'ৰ আহি গৈছে। মই ভাবোঁ দলে এইখিনি সিদ্ধান্ত ল'ব তেনেকুৱা যদি হয়। মই যিখিনি জানো ইয়াত তেনেকুৱা সম্ভাৱনা এতিয়ালৈকে গঢ়ি উঠা নাই। কিমানগৰাকী প্ৰাৰ্থী হৈছে তামোলপুৰ গোৰেশ্বৰ এতিয়ালৈকে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে মোক এতিয়া আমাৰ জিলা কংগ্ৰেছ সভাপতিয়ে যিখিনি ৰিপৰ্ট কৰিলে সেই ৰিপৰ্টত গোৰেশ্বৰত এতিয়ালৈকে 5জন বিচৰাটো দেখুৱাইছে আৰু ইয়াত আমাৰ তামোলপুৰত 3জন মানে আবেদন কৰিব বুলি মোক জনাইছে। কিন্তু 20 তাৰিখৰ সন্ধিয়ালৈকে গম পোৱা যাব কোনটো সমষ্টিত কিমানজন প্ৰাৰ্থীয়ে টিকট বিচাৰিলে। তাৰ উপস্থিতিত আমাৰ ইয়াত কেইজনমান সন্মানীয় আমাৰ এছপাইৰেণ্ট কেণ্ডিডেট আছে যিসকলে টিকট বিচাৰিছে আৰু কোনোবাই বিচাৰিব। 20 তাৰিখলৈকে আবেদন পত্ৰ জমা দিয়াৰ সময় আছে আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকল আৰু মোৰ লগত আছে ইয়াত আমাৰ পাব্লিচিটি কমিটিৰ মেম্বাৰ আৰু BTR জোনৰ মই আজি পাব্লিচিটি কমিটিৰ চেয়াৰমেন হিচাপে ইয়াত আহিছোঁ আণ্ডাৰ আমাৰ APCC যিখন কমিটি আছে। তো সেই হিচাপত আমি প্ৰথমত লক্ষ্য লৈছোঁ যে ইয়াত আমাৰ পাব্লিচিটিৰ ক্ষেত্ৰত কি কৰিব লগা আছে আৰু ইয়াত যে যোৱা দিনবোৰৰ পৰা যে বেলেগ চৰকাৰ আছিলে, এসময়ত UPPL আছিলে, তাৰপিছত এতিয়া BPF আহিলে লোকেল নিৰ্বাচনত আৰু BJPয়ে 10 বছৰৰ পৰা চৰকাৰখন চলাই আছে আৰু চেণ্ট্ৰেলত 12 বছৰমান হ'ল ইহঁতৰ। ইয়াৰ ওপৰত ভিত্তি কৰি BJPয়ে কি কৰিলে, কি কৰা নাই, এজেণ্ডা ইহঁতৰ কি আছিলে, ইহঁতৰ মেনিফেষ্টত কি দিয়া আছিলে, সেইবিলাকৰ ওপৰত বেছ কৰি আমাৰ পাব্লিচিটি কেনেকৈ কৰিব লাগিব, আমাৰ কংগ্ৰেছক কিয় ৰাইজে আদৰি ল'ব লাগে, এইবিলাকৰ ওপৰত আমি সামগ্ৰিক আজি মোৰ ইয়াত অহাৰ উদ্দেশ্যটো অলপ বেলেগ। নিৰ্বাচন কেন্দ্ৰিক হয়। আমাৰ সৰ্বভাৰতীয় স্তৰত আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে আমাৰ আগন্তুক যি 2026 চনৰ নিৰ্বাচন আছে, সাধাৰণ নিৰ্বাচন আমাৰ অসমত বিধানসভা, ইয়াৰ কাৰণে আমাৰ পাব্লিচিটি কমিটি নামৰ এটা চেল আছে। সেইটোত পাব্লিচিটিৰ ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়িম সেইটোলৈ আমি প্ৰতিটো সমষ্টিয়ে যোৱাৰ কথা আছিলে, কিন্তু প্ৰথম পৰ্যায়ত আমি প্ৰতি জিলা হেডকোৱাৰ্টাৰ জিলা কংগ্ৰেছ কমিটিৰ আধাৰত আমি আলোচনা কৰি আছোঁ যে আমি অহা দিনত আমাৰ নিৰ্বাচনৰ কাৰণে আমি পাব্লিচিটি কেনেকৈ কৰিম দলটোৰ কাৰণে আৰু আমাৰ ইছ্যু কি হ'ব, আমাৰ